এগৰাকী আদৰ্শবান চৰকাৰী বঁটাপ্ৰাপ্ত কৃতি অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকক জনালে বিদায় সম্বৰ্ধনা। বিদ্যালয় পৰিচালনা সমিতি, শিক্ষক, শিক্ষয়িত্ৰী, অভিভাৱক, অভিভাৱিকা তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে অনুষ্ঠিত কৰিলে এই আনুষ্ঠানিক বিদায় সম্বৰ্ধনা সভা। বিদ্যালয় প্ৰতিষ্ঠাপক শিক্ষক হিচাপে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকগৰাকীৰ আছে এনে বহু অৱদান, যাৰ বাবেই স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল স্থানীয় ৰাইজ, উলিয়ালে এক বৰ্ণিল শোভাযাত্ৰা, আদৰি আনিলে শিক্ষকগৰাকীক। ফুলাম গামোচা, গ্ৰন্থ, জাপি, শৰাই আদিৰে জনালে সম্বৰ্ধনা। নমস্কাৰ, মই আলী আকবৰ, আপোনালোকে চাই আছে আলিবাবা। ধুবুৰী জিলাৰ চাপৰ শিক্ষাখণ্ডৰ অন্তৰ্গত 2410 নং বি ধীৰঘাট বৰঘলা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় এই বিদায় সম্বৰ্ধনা সভা। এইগৰাকী প্ৰধান শিক্ষক নাম আব্দুল হাছেম, যিগৰাকী শিক্ষকৰ আদৰ্শই মোহিত কৰিলে সকলোকে। উল্লেখ্য যে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকগৰাকীৰ শৈক্ষিক দিশত আছিল অতুলনীয় অৱদান, যাৰ বাবে আনুষ্ঠানিক বিদায় সভাত চকু লবোৱালে সকলোৱে।